মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকলৈ লৈ আহিছোঁ পঞ্চম মানৰ পৰিৱেশ বিষয়ৰ 15 নম্বৰ পাঠ, আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি। এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ। আহাচোন কি কি প্ৰশ্ন আছে আমি চাই লওঁ। 1 নম্বৰত আছে উত্তৰ লিখা। ক, পাৱাৰ টিলাৰ কি? খ, শীতল ভঁৰাল কি? গ, কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি? ঘ, কম্পিউটাৰত কি কি কাম কৰা হয়? ঙ, প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? এতিয়া আমি উত্তৰসমূহ চাওঁ আহা। ক নম্বৰ প্ৰশ্ন আছিল পাৱাৰ টিলাৰ কি? উত্তৰ, পাৱাৰ টিলাৰ হৈছে এবিধ মাটি চহোৱা যন্ত্ৰ। খ, শীতল ভঁৰাল কি? উত্তৰ, শাক পাচলি ফল মূল আদি নষ্ট নোহোৱাকৈ বহুদিনলৈ ৰাখি থব পৰা ব্যৱস্থা থকা ভঁৰালক শীতল ভঁৰাল বোলে। এনে ভঁৰালৰ ভিতৰৰ তাপ নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা থাকে। গ নম্বৰ, কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি? উত্তৰ, কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ বিদ্যুৎ চালিত মাইক্ৰৱেভ অভেন ব্যৱহাৰ কৰিব পাৰি। ঘ, কম্পিউটাৰত কি কি কাম কৰা হয়? উত্তৰ, কম্পিউটাৰত আমি বিভিন্ন তথ্য সংগ্ৰহ আৰু সৰবৰাহ কৰাৰ লগতে তথ্যসমূহ ছপা ৰূপত বা দৃশ্য শ্ৰব্য ৰূপত পাব পাৰোঁ। ইণ্টাৰনেটযুক্ত কম্পিউটাৰত দেশ বিদেশৰ খা খবৰ পাব পাৰোঁ। বন্ধু বান্ধৱৰ লগত যোগাযোগ কৰিব পাৰোঁ। ৰেল, বিমান আদিৰ টিকট সংগ্ৰহৰ লগতে টকা পইচাৰো লেনদেন কৰিব পাৰোঁ। ঙ, প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? উত্তৰ, বিজুলী বিল পৰিশোধ কৰিবলৈ ইণ্টাৰনেটৰ সুবিধা থকা মোবাইল ফোন বা কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰি। 2 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। আহাচোন আমি কোনটোৰ লগত মিলে চাওঁ। কীবোৰ্ড, লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি। মাউচ, মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। CPU, নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। মনিটৰ, কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ। 3 নম্বৰ প্ৰশ্নত আছে শুদ্ধ নে অশুদ্ধ লিখা। এতিয়া ইয়াত হ'ব প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে। এইটো আছে ক নম্বৰত, গতিকে এইটো শুদ্ধ। খ নম্বৰত আছে ডাক যোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ। এইটো অশুদ্ধ। গ নম্বৰত আছে ৰেফ্ৰিজাৰেটৰত খাদ্যবস্তু ৰান্ধিব পাৰি। এইটো হ'ব অশুদ্ধ। ঘ নম্বৰত আছে কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন। এইটো শুদ্ধ। 4 নম্বৰ প্ৰশ্ন আছে চমুটোকা লিখা। ক, মোবাইল ফোন। খ, ইণ্টাৰনেট। তো উত্তৰ ক, মোবাইল ফোন। মোবাইল ফোন মূলতঃ এক যোগাযোগৰ আহিলা। যদিও আজিকালি মোবাইল ফোনৰ জৰিয়তে ভালেমান কাম কৰিব পাৰি, অৱশ্যে প্ৰায়বোৰ কামৰ বাবে ইণ্টাৰনেটৰ সংযোগ থকাটো প্ৰয়োজনীয়। মোবাইল ফোনৰ জৰিয়তে আমি বন্ধু বান্ধৱ আদিৰ খা খবৰ ল'ব পাৰোঁ, বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ। ইণ্টাৰনেট সংযোজিত মোবাইল ফোনত আমি গীত মাত ভিডিঅ' চোৱাৰ লগতে বিভিন্ন তথ্য সংগ্ৰহ আৰু সৰবৰাহ কৰিব পাৰোঁ। টকা পইচাৰ লেনদেন, বিমান, বাছ, ৰেল আদিৰ টিকট সংগ্ৰহ কৰাৰ লগতে বিদ্যুৎ আদিৰ বিল পৰিশোধ কৰিব পাৰোঁ। খ, ইণ্টাৰনেট। গোটেই পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি এক বিশাল যোগাযোগ ব্যৱস্থা গঢ়ি তোলা হৈছে। এই যোগাযোগ ব্যৱস্থাকে ইণ্টাৰনেট বুলি কোৱা হয়। কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে। ই হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা। ইণ্টাৰনেটৰ সংযোগ থকা কম্পিউটাৰ, মোবাইল ফোন অথবা অন্যান্য বৈদ্যুতিক সঁজুলিৰ জৰিয়তে ভালেমান কাম কৰিব পাৰি। তথ্যৰ সৰবৰাহ, সঞ্চয়, টকা পইচাৰ লেনদেন, অডিঅ' ভিডিঅ', বাৰ্তা প্ৰেৰণ আদি অনেক কাম ইণ্টাৰনেটৰ জৰিয়তে কৰা হয়। আজিৰ ভিডিঅ'টোত এই পাঠটো লৈ আহিলোঁ। তোমালোকে পাছৰ ভিডিঅ'বোৰ চাই থাকিবা। মই অন্যান্য পাঠৰ প্ৰশ্নোত্তৰসমূহ তোমালোকলৈ লৈ আহিম। আশা কৰোঁ তোমালোকে চেনেলটি শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।